হেল্ল' বন্ধু বান্ধৱীসকল, শুভ আবেলি। আৰু এতিয়া বাজিছে 5টা, আবেলি 5টা। আৰু চাওকচোন 5টা বাজিছে। দুপৰীয়া নিচিনা হৈ আছে, একদম বৈদ্য গৰম আৰু বৈদ্য ৰ'দ। ছোৱালী ৰুমত নাথাকে যিহেতু, সেইবাবে লৈ আহিলোঁ পাছফাললৈ। আৰু ইয়াত অলপ হাৱা মাৰি থাকে, ধুনীয়া লাগে থাকি। আৰু তাই মুকলি আকাশৰ তল বেছি ভাল পায়, আৰু সদ্যহতে ল'ৰা ছোৱালীবিলাকে মুকলি আকাশৰ তলে বেছি ভাল পায়, ভিতৰত থাকিবলৈ নিবিচাৰে। গতিকে এইও আমনি কৰিছে, সেইকাৰণে লৈ আহিলোঁ। আৰু গৰমত ল'ৰা ছোৱালী ৰাখিবলৈ বহুতেই বেছি মানে দিগদাৰী। মই তাইক এনেদৰে লৈ আহিলোঁ, বাদাম কেইটামান লৈ হাতত কিবা এটা লৈ আহিব লাগিব, যিহেতু তাইক কিবা এটা দিব লাগিব কান্দিলে মানে। আৰু অকণমান পৰিৱেশটোও দেখাই দিলোঁ। ইয়াত একদম বৈদ্য ৰ'দ দি আছে, দেখিছেনে? আৰু এইডোখৰ জেগাত ধুনীয়াকৈ হাৱা আহি থাকে, গতিকে লৈ আহিলোঁ এইকণত বহিব। তেন্তে এইটো কিন্তু আজি দেখাইছোঁহে দেই, খোৱা নাই। পকিব হওঁ হৈছে আৰু বহুত ডাঙৰ হৈছে, আৰু সেইবাবে দেখাই দিলোঁ। আৰু চাওকচোন, আম গছৰ পাতৰ মাজে মাজে সূৰ্যই কেনেদৰে চমকি আছে, একদম চমক বিজুলী নিচিনা হৈ আছে। আৰু আপোনালোকক ধুনীয়াকৈ কেপচাৰ কৰি ধৰি মই দেখাই দিছোঁ। আৰু এয়া নাৰিকল গছ ধুনীয়াকৈ শুকাই গৈছিলে, আৰু পানী দিলে কাৰণে ধুনীয়া হৈ গ'ল। আৰু এই গছজোপাত মানে বহুত দিনৰ আগলৈকে পাত চাত নাছিলে, একো একদম লঠঙা হৈ আছিলে। এতিয়া কিন্তু নতুন পাত ওলালে, ধুনীয়া লাগিছে দেখি। আৰু ধুনীয়াকৈ পৰিৱেশখিনি এনেই দেখাইছোঁ, আৰু ইমান ৰ'দ দি আছে দেখিছেনে? ইয়াত গছৰ তলতে এনেদৰে বহি আছোঁ। আৰু ছোৱালীয়ে আমনি কৰা নাই, ধুনীয়াকৈ আছে। ৰুমত হোৱাহেঁতেন টেটু ফালি চিঞৰ ল'লেহেঁতেন, আৰু এতিয়া ধুনীয়াকৈ আছে। এনেকৈ তাইক এৰি দিলে একদম আৰু একোৱেই নালাগে, আৰু বহুত ভাল পায়। আৰু চাওকচোন তাই পজ দিছে কেনেকৈ, কিমান যে হেপী তাই। এনেদৰে এৰি দিছোঁ যে ধুনীয়াকৈ, তাই নিজৰ ইচ্ছাত খেলিবলৈ পালে তাই বহুতেই হেপী হয়। আৰু ল'ৰা ছোৱালীবিলাকে সাধাৰণতে তেনেদৰে ভাল পায়। আৰু তাইক মই এনেদৰে এৰি দিছোঁ, মই ধুনীয়াকৈ চাই আছোঁ। আৰু মোবাইলটো মই কেমেৰা কৰি আছোঁ। তাই মোবাইলৰ ফালে চালেই মানে তাই পজ যিটো দিয়ে, আপোনালোকক মই মাজে মাজে দেখাই দিছোঁ। তাই মানে ফটো মাৰিছোঁ বুলি বা কিবা ভিডিঅ' কৰিছোঁ বুলি ধুনীয়াকৈ জানি লয়, আৰু সেইকাৰণে পজ দিয়ে। মুখখন কেনেকুৱা ধৰণৰ কৰি দিব, আপোনালোকক মই মাজে মাজে দেখাম, চাবচোন। আৰু এয়া অকণ গম পাইছে, আৰু চাওকচোন কেনেকুৱা কৰি দিছে মুখখন। মোবাইলটো দেখিলে আৰু বাদামটো লৈছে মোৰ হাতৰ পৰা। আৰু মাজে মাজে সূৰ্যৰ ৰশ্মিটোৱে মোৰ লগত খেলি আছে, আৰু ময়ো ভাবিলোঁ ময়ো খেলোঁ আৰু আপোনালোককো দেখাই দিওঁ, চাওক। আজি আচলতে তাই টোপনি যোৱা হোৱা নাই, ভালদৰে শোৱা নাই। আজি বাপেকৰ ছুটি আছিল, সেইবাবে বাপেকৰ লগত বহুত টাইম খেলিলে, আৰু খেলা ধূলা কৰি তাই বহুতে ভাগৰ লাগিছে। গতিকে এতিয়া আকৌ টোপনি আহিছে তাই। আচলতে আমাৰ কুঁহিক সৰুৰ পৰা মানে নাম গুণ গাই বা ভক্তিমূলক তেনেধৰণৰ দিহানাম বা নাম প্ৰাৰ্থনা কিবা কিবি এনেকুৱা ধৰণৰ ভক্তিমূলক নাম গুণ গাই তাইক শুওৱা হৈছিল। আৰু এতিয়াও তাই মানে সেইটো অভ্যাসটো থাকি গ'ল। সেইকাৰণে মই গুণগুণাব লাগে, কিবা কিবি গান গালেহে তাই শুৱে। আৰু যিহেতু এতিয়া ধুনীয়াকৈ বতাহ মাৰি আছে, আৰু তাইক নাম এটা গাই দিলেই ধুনীয়াকৈ শুব। মানে অকণমান দেৰি লাগিব, কিন্তু শুৱাটো শুব। তাই একদম চকু পূৰা মানে শুব নিচিনা লাগিছে। আৰু আজি যিহেতু তাই হোৱাই নাই, আৰু গতিকে মই অকণমান চেষ্টা কৰিছোঁ আৰু শুৱাবলৈ। এনেকৈয়ে মই তাইক সদায় মানে নাম গুণ গাই শুৱাবলৈ চেষ্টা কৰোঁ, আৰু নাম গুণ গালেহে তাই শুৱে। সেইটো এটা তাৰ ডাঙৰ অভ্যাস। আৰু এয়া শুৱাবলৈ মই চেষ্টা কৰিছোঁ। শুইছেনে বাৰু? ধুনীয়াকৈ শুবগৈ, আৰু একদম লেবেজান হৈ গৈছে নহয়নে? ধুনীয়াকৈ শুব। আৰু গতিকে তাইক মই শুৱাবলৈ এনেদৰে চেষ্টা কৰোঁ, আৰু আপোনালোককো দেখাই থাকোঁ, মাজে মাজে চাই থাকিব। অকণমান দেৰি শুলে। শোৱাৰ পাছত মই বাচন ধুবলৈ আছিলে, বাচন ধুলোঁগৈ, আৰু তাইও তেতিয়া বাথৰুমলৈ সোমাই গ'ল। আৰু এনেকৈ 2টা মগেৰে একদম পানী ঢালি গা ধুলে। আৰু গা পা ধুই চাওকচোন, একদম মৰ টোপনি, সাংঘাতিক টোপনি। আৰু এতিয়া 6:15 হৈছে, কিমান দেৰিলৈকে শুৱে নাজানো। শুৱক আৰু তাইৰ ইচ্ছামতে ধুনীয়াকৈ। আৰু এইটোৱে আছিল মোৰ আজিৰ ব্লগ। মানে গৰম দিনকেইটা আমাৰ কুঁহিক কিদৰে কেনেকৈ মই গৰম দিনকেইটা পাৰ কৰিছোঁ, আৰু কেনেকৈ তাইক মই চম্ভালিছোঁ আচলতে, সেই অনুযায়ী আজি ব্লগটো বনালোঁ। আৰু এয়া যে দেখিছে, এয়া ছুটি দিনৰ কিবা বিশেষ মানে আয়োজন ৰাতিলৈ। আৰু আহিব দেই সকলো আপোনালোক। মানে এয়া ছোৱালী দেখিছেনে কিমান ভয় কৰিছে। আৰু সন্ধিয়া লাগি ভগাৰ পাছত ঠিক মানে 8টামানেই বাজিলে, আৰু 5 মিনিটমান বাকী আছিলে। এনেদৰে ধুনীয়াকৈ মুকলি আকাশৰ তলত চৰ্তৰ ওপৰত ধুনীয়া মানে ঠাণ্ডা হাৱা ল'লোঁ।
আৰু ব্লগটো সামৰিব হৈছে আৰু সকলোকে শুভৰাত্ৰি জনাই মোৰ ব্লগটো আজিলৈ সামৰিলোঁ।